নমস্কাৰ মোৰ নাম আফৰিন হুছেইন মই এবাৰ এপিএসসি পৰীক্ষাত ৰেংক 21 পাইছো মই আজি আপোনালোকক এপিএসসি পৰীক্ষাৰ বিষয়ে দুআষাৰ ক'বলৈ খুজিছো আৰু ইনফৰমেশন লাগিলে মোৰ ইনষ্টাগ্ৰাম afrin16 হুছেইনত আপোনালোকে কন্টাক্ট কৰিব তাতে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই ট্ৰাই কৰিম মই গ্ৰেজুৱেচন পলিটিকেল সায়েন্স অনাৰ্স লৈ কৰিছো মিৰাণ্ডা হাউস দিল্লী ইউনিভাৰ্চিটিৰ পৰা আৰু TISS গুৱাহাটীৰ পৰা পিস এণ্ড কনফ্লিক্ট ষ্টাডিজত মাষ্টাৰ্ছ কৰিছো মই সৰুৰে পৰা দেউতা আৰু ককা দেউতাক দেখি বহুত ইনস্পায়াৰ হৈছিলো ভাবিছিলো কি ৰাইজৰ সেৱা কৰিম আমাৰ অসমীয়া মানুহৰ সহায় কৰিম তেওঁলোকক সেৱা কৰাৰ মোৰ ইচ্ছা আছিল আৰু হেতু কাৰণে মই ভাবিলো কি APSC জয়েন কৰিম কাৰণ আৰু ৰাইজৰ সেৱা কৰিবলৈ আৰু বহুত ৰাস্তা আছে কিন্তু APSC মানে সিভিল সাৰ্ভিস থাকিলে আমাৰ এটা ইনষ্টিটিউশনাল বেকিং থাকে এটা সাৰ্টেন অথৰিটি থাকে এটা মোৰ যিমানখিনি মোৰ অথৰিটি থাকিব সেইখিনি হিচাপে মই ৰাইজৰ সেৱা কৰি আগবাঢ়ি যাম হেয়াই মোৰ আশা হ'ল আৰু APSC এক্সামৰ বিষয়ে দুআষাৰ কৈ লওঁ তিনিটা পাৰ্ট থাকে এটা হ'ল প্ৰিলিমিনাৰী এক্সাম তাৰপিছত হেতু পাস কৰিলে মেইন এক্সাম দিব লাগিব আৰু তাৰ পিছত ফাইনেল ষ্টেজত গৈ ইন্টাৰভিউ দিব লাগিব আৰু প্ৰিলিমিনাৰী দুখন পেপাৰ থাকে এখন হ'ল জেনাৰেল ষ্টাডিজ এখন কম্পালসৰি সবৰে বাবে আৰু সেকেন্ড এখন অপশনাল থাকে অপশনাল এখনই থাকে কিন্তু আৰু মোৰ হেতু হেল্প হৈছিলে কি পলিটিকেল সায়েন্স মোৰ কোৰ সাবজেক্ট আছিল হেতু কাৰণে পলিটিকেল সায়েন্সত মোৰ এটা কমান্ড আছিল আৰু মোৰ নিজৰ এৰিয়া নিজৰ ফিল্ড টাইপ লাগে হে কাৰণে মোৰ মানে ইমান প্ৰবলেম হোৱা নাছিল হে কাৰণে মই প্ৰিলিমিনাৰী এক্সামত হিমানটা পঢ়াও নাছিল কিন্তু এক্সামটো ক্লিয়াৰ হৈ গল আৰু GS ৰ কাৰণে মই কাৰেন্ট এফেয়াৰ্স বহুত চাইছিলো আসাম ট্ৰিবিউন ডেইলি পেপাৰ সদায় ফিনিশ কৰো আৰু হিন্দুখন আমাৰ ইয়াতে গুৱাহাটীত এদিন লেট আহে মানে আজি পেপাৰটো কাইলৈ পাম কিন্তু তথাপি মই পুৰণা পেপাৰখন লৈ প্লে পঢ়ো আৰু এতিয়া পঢ়ো হেতু হ্যাবিট থাকি গল আৰু এটো হলনি নহব চাগে এতিয়া কিন্তু মেইন এক্সামত চাৰিখন পেপাৰ থাকে এখন হ'ল জেনাৰেল ষ্টাডিজ জেনাৰেল ইংলিশ এই দুখন পেপাৰ সবৰে কাৰণে কম্পালসৰি আৰু বাকি দুটা অপশনাল সিলেক্ট কৰিব লাগিব আপোনালোকৰ যি মন যায় আপুনি হেতু সিলেক্ট কৰিব পাৰে মই লৈছিলো পলিটিকেল সায়েন্স আৰু এডুকেশন আৰু এটা ধৰক পলিটিকেল সায়েন্স তাতে থাকিব পেপাৰ 1 পেপাৰ 2 আৰু এডুকেশনত তাৰে ভিতৰতে থাকিব পেপাৰ 1 পেপাৰ 2 আৰু মই আপোনালোকক সাজেষ্ট কৰিম কি যদি সাবজেক্টটো দুটা অপশনটো সবে লবই লাগিব এতিয়া মানে কি কৰিব দুটা নতুন সাবজেক্ট লোৱাতছে মই হেকাৰণে পলিটিকেল সায়েন্স ললো কাৰণ পলিটিকেল সায়েন্সটো মোৰ কমান্ড আছিল আৰু এডুকেশনটো মোৰ কাৰণে একদম অ্যাবসলিউটলি নিউ সাবজেক্ট ফৰ মি হেতু কাৰণে মই এডুকেশনত মানে বহুত ভয় লাগিছিল কেতিয়া পঢ়া নাই নতুন সাবজেক্ট কি কৰিম বুলি হেতুত মই মানে 2 মান্থস মই পুৰা ডিভোট কৰিলো পুৰা নোটস বনাইছো আৰু নোটস বনাইছো চন্দ্ৰপ্ৰকাশ পাবলিকেশনৰ মুকুন্দ শৰ্মা এডিটেড নোট এখন কিতাপৰ পৰা আৰু কৃষ্ণকান্ত হেন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্সিটি তাৰে নোটস আপোনালোকে PDF অনলাইন পাই যাব হিখিনি আমাৰ APSC সিলেবাসৰ লগত মিলাই টপিকবোৰ চালে হ'ল হিখিনি নোটস আহি যাব আৰু পলিটিকেল সায়েন্সৰ কাৰণে মই পঢ়িছো obviously ইন্ডিয়ান পলিটি কাৰণে লক্ষ্মীকান্ত আছিল শুভ্ৰ ৰঞ্জনৰ নোটসও আছিল আৰু আমাৰ ফিলসফি আৰু থিওৰি পাৰ্ট খিনি কাৰণে সুশীলা ৰামস্বামীৰ এখন কিতাপ আছে হিষ্টৰী অফ পলিটিকেল থট তাৰপিছত CL বেপাৰৰ আছিল এখন কিতাপ কিন্তু হেবোৰ মানে মই কিনিব লগা হোৱা নাই কাৰণ পলিটিকেল সায়েন্স মোৰ কলেজতে নিজৰে সাবজেক্ট আছিল হে কাৰণে মোৰ কলেজ নোটস আছিল ইমান মানে হেতু টেনচন হ'ব লগা হোৱা নাই আৰু ইংলিশৰ কাৰণে মই গ্ৰামাৰ চাইছিলো ভালকে আৰু এসে এখন চাইছিলো এসে টপিক মই বেছিও চোৱা নাই 5-6খন মান চাই গৈছো আৰু এনেও মোৰ আনসাৰ ৰাইটিং ঠিকে আছে ইংলিশৰ ওপৰত মোৰ এটা কমান্ড এটা আছে হে কাৰণে আনসাৰ লিখোতে মোৰ প্ৰবলেম হোৱা নাই হেনেকে খালি আপোনালোকক মই সাজেষ্ট কৰিম কি আনসাৰ ৰাইটিং টু প্ৰেক্টিস ভালকে কৰিব আৰু তাতে মানে কি হয় আপোনালোকে কলেজত যেনেকে লিখে নহয় আমি সকলোৱে যেনেকে কলেজত লিখো তাতছে বহুত ডিফাৰেন্ট হয় APSC এক্সামত আনসাৰ লিখাটো হেতু কিপ ইন মাইন্ড কি হেতু একদম স্ট্ৰাকচাৰ্ড হ'ব লাগিব শৰ্ট হ'ব লাগিব গুটে পইণ্টস ইনক্লুড হ'ব লাগিব পইণ্ট ওয়াইজ লিখিব লাগে যিমান পাৰে আৰু ইন্টাৰভিউত গৈ পেলাই আমাৰ অক্টোবৰত ইন্টাৰভিউ হৈ গল তাতে মানে ইন্টাৰভিউ কাৰণে মই ইমান টেনচন লোৱা নাছিলো মেইন এক্সাম দি পেলাই মই অকন ৰিলেক্স হলো তাৰ পিছত ফ্ৰেণ্ডছৰ লগত ঘূৰিলো বাট আই কেপ্ট আপ উইথ মাই ৰিডিং মই মানে হেনেকে কোৱা নাই কি একদম পঢ়া শুনা বাদ দি দিলো মই ডেইলি নিউজ পেপাৰ পঢ়িলো আৰু ইতিমধ্যে আমাৰ বহুত গ্যাপ হৈ গল না মেইনছ এক্সাম আৰু ৰিজাল্টৰ ডিক্লেৰেশ্যনত সো মই কি কৰিলো কি মই around 5 or 6 novels not just like fictional novels মই নন ফিকশন পঢ়িলো পঢ়িলে ফিনিশ কৰিলো সো ইন্টাৰভিউত হেবোৰ আনসাৰ প্ৰশ্ন সোধুতে মই আনসাৰ দিউতে ইন্টাৰভিউত হেতু বহুত কামত আহিলে মোৰ
like I could provide well read insightful answers aru hetu karone moi kom ki apnaloke eta to samoy jodi nai kintu ene reading habit eta thakile bahut bhalo pa apnalokor je reading habit ase tela 50% of the battle is won eta khali answer writing korile hol khali aru eta ma apnalokor logot kisuman common mistakes kom junbilak moi korisu even I was guilty of making these mistakes aru ebar mor second attempt asile first attempt মই দিছিলো 2016 ৰ ইন্টাৰভিউ মই ৰৈ গলো কিবা কাৰণে মই তোমাক সকালে ক্লিয়াৰ নহল কিন্তু এবাৰ হৈ গল আৰু এই মিস্টেকস বোৰ হল কি এটা হল নাম্বাৰ 1 মিস্টেক হল কি আমি অকল প্ৰিলিমছত ফোকাস কৰিলে বহুত ভাল ষ্টুডেন্টছক মই দেখিছো কি ক্লিয়াৰ নকৰে প্ৰিলিমছত ৰখি যায় নহলে পিছত গৈ মেইনছত ৰাখে মানে দুটা ষ্টেজ থাকে ন এই ষ্টেজত মানে আপোনালোকে ইন্ডিভিজুৱেলি ফোকাস নকৰিব এটা হোলিষ্টিক এপ্ৰোচ লব পঢ়ালৈলে suppose মানে আৰু সিলেক্টিভ ষ্টাডি ইমানো বেছি সিলেক্টিভ নকৰিব কি ধৰক আপোনালোকে এনশিয়েন্ট হিষ্ট্ৰী পঢ়িছে খালি আৰু পেপাৰত কোৱেশ্চনত খুধে কি মডাৰ্ন হিষ্ট্ৰী বা মডাৰ্ন হিষ্ট্ৰী পঢ়িছে এনশিয়েন্ট খুধি দিয়ে সেইকাৰণে ইটস বেটাৰ কি আপোনালোকে সব পঢ়ি যাওক যিয়ে কোৱেশ্চন খুধে আপোনালোকে পাৰিবই মানে এনেকুৱা নহয় কি হে মই একোৱে নোৱাৰো এইটো টপিকে পঢ়া নাই আৰু হেতু প্ৰিলিমছত মানে আপোনালোকৰ শৰ্ট অবজেক্টিভ টাইপ কোৱেশ্চন খুধে হেতু কাৰণে ইনফৰমেশন বেসড হয় এটো আৰু এটা ইমান কনসেপ্ট আৰু ইমান হেয়া নাই ইনফৰমেশন খিনি লাগিব আৰু পুৰা স্ট্যাটিস্টিক্স খুধে কিছুমান স্ট্ৰেট ডাটা খুধি দিয়ে আৰু হেকানে আপোনালোকে অকন মাইন্ডফুল হ'ব পঢ়ি থাকোতে এই কিছুমান like in which year did the battle of in which year was the battle of Panipat fought hetu question suppose you'll have to remember the year আপোনালোকে ইয়াতে এটা গেস কৰিলে নোৱাৰে গেস কৰিলে মানে অপশনস বোৰ ইমান সিমিলাৰ হ'ব কি তাতে কনফিউজন হৈ যাব আৰু মেইনছত আৰু দা নাম্বাৰ 1 মিস্টেক হয় কি আনসাৰ ৰাইটিং হেতু বহুত প্ৰবলেমেটিক হয় আনসাৰ ৰাইটিং আমি কলেজত যেনেকে লিখো হেনেকে একেবাৰে লিখিব নালাগে কলেজত আপোনাৰ ধৰক 100 মাৰ্কছৰ কাৰণে 3 আৱাৰ্ছ পায় ইয়াতে আপোনালোকে 300 মাৰ্কছ আনসাৰ কৰিব লাগিব within 3 আৱাৰ্ছ হেতু মানে এটা আপোনালোকে ভাবি লওক টাইম ম্যানেজমেন্ট কেনে কৰিব টাইম ম্যানেজমেন্ট কৰাটো এটা বহুত ডাঙৰ প্ৰবলেম হয় হেতু কাৰণে মই সাজেষ্ট কৰিম কি আপোনালোকে আনসাৰ ৰাইটিং ফোকাস আনসাৰ ৰাইটিংত বহুত আগৰ পৰা ফোকাস কৰিব লাগিব আৰু মক টেষ্ট বোৰ লব প্লিজ মক টেষ্টত মানে আপোনালোকৰ প্ৰেছাৰ থাকে ন টাইম বাউন্ড এটা প্ৰেছাৰ থাকে কি এইখিনি সময়ৰ ভিতৰতে ফিনিশ হয় নাই পেপাৰ বহুতৰ পেপাৰ কমপ্লিট নহয় মোৰো এবাৰ একচুয়ালি পেপাৰ কমপ্লিট কৰা নাছিলে কিন্তু মই পিছত ঠিক কৰিলো সুধৰাই ললো নিজকে আৰু অবজেক্টিভ টাইপ কোৱেশ্চনস বিলাকত একেবাৰে পুৰা পিন পইণ্ট আনসাৰ কৰিব লাগিব একদম গেছ নকৰিব এতিয়া বহুতে টাইম টেবুলৰ কথা সুধে আৰু মোৰ টাইম টেবুলটো মই এইখিনিতে আপোনালোকক এটা ডিসক্লেমাৰ দি থওঁ যোনটো মানে মোৰ কাৰণে কাম কৰিছে হেতু আপোনালোকৰ কাৰণে সেম ৰিজাল্টস নহব পাৰে কিছুমানে ৰাতি পঢ়ি ভাল পায় কিছুমানে ৰাতিপুৱা উঠি পঢ়ে মই আই এম মৰ্নিং পাৰ্সন হেকাৰণে মই ৰাতিপুৱা 5টা উঠি পেলাই মই এক্সাৰসাইজ কৰো তাৰপিছত 6:30 পৰা 8:30 মানলৈকে পঢ়ো 9টা বজাত ব্ৰেকফাষ্ট 10টা পৰা আকৌ পঢ়া ষ্টাৰ্ট আৰু এইখিনি মই পঢ়িম টিল লাঞ্চ যেতিয়া ভাত খাওঁ 1 বজাত বা 1:30 মানত মই যেতিয়া লাঞ্চ কৰো তাৰ পিছত মই অলপ মই খাই পেলাই অকমান খুলে মানে তাৰপিছত আকৌ ইভিনিঙত ফ্ৰেছ হৈ পেলাই উঠি পেলাই আকৌ পঢ়িব পাৰো সেইকাৰণে আকৌ মই 5টা মানৰ পৰা পঢ়ো বা 4টা মানৰ পৰা আৰু 6 লৈকে পঢ়ো 6টাত চাহ খাওঁ তাৰপিছত আকৌ চাহ খাই পেলাই আকৌ পঢ়ো 9:30 মই শুই যাওঁ সো মই আই হ্যাভ ডিনাৰ এট around 7:30 to 8 আৰু তাৰপিছত মই 9:30 শুই যাওঁ আকৌ উঠি পেলাই আকৌ মই 5টাত উঠো কেতিয়াবা 4টাতো উঠো ৰাতিপুৱা বা 6টাতো উঠো এই ঠাণ্ডা দিনতো মোৰ দেৰিকে উঠা হয় কিন্তু এনে গৰম দিনত আৰামছে 4:30 5 উঠি পেলাই ৰাতিপুৱা অলপ এক্সাৰসাইজ কৰিলে মানে কি হয় এক্সাৰসাইজে মানে আপোনালোকৰ ইনক্ৰিজ কৰে ব্লাড ফ্লো টু দ্য ব্ৰেইন তাৰপিছত পঢ়িলে বেছিকে মনত থাকে এটলিষ্ট মই হেতু মানে ৰিজাল্ট পাইছো নিজে ডিটেইলছত ক'বলৈ গ'লে মই এক্সাৰসাইজৰ পিছত 6:30 ৰাতিপুৱা 6:30 পৰা মই পঢ়া ষ্টাৰ্ট কৰো এডুকেশ্যন যেটা মই এডুকেশ্যনটো ওপৰত একদম কনফিডেন্স নাছিলে একেবাৰে নিউ সাবজেক্ট আছিলে হেকাৰণে মই 6:30 to 8:30 মই এডুকেশ্যন পঢ়িছিলো তাৰপিছত 9টা বজাত ব্ৰেকফাষ্ট কৰি 10টা মানলৈকে গাছা ধুই পেলাই ৰেডি হৈ যাওঁ আৰু তেতিয়ালৈকে পেপাৰো আহি যায় নিউজ পেপাৰ মই পঢ়ি লওঁ আৰু আগদিনাখনৰ হিন্দুৰ পৰা মই নোটছ বনাওঁ সো হিন্দু মই বহুত দিনলৈকে পেপাৰ কাটিং ৰাখিছিলো তাৰপিছত মানে পেপাৰ কাটিং ৰাখি বেছি বহুত জমা হৈ গ'ল আৰু ইমান কাম হোৱা নাছিলে সেইকাৰণে মই নিজে নোটছ বনোৱা ষ্টাৰ্ট কৰিলো নিউজ পেপাৰৰ পৰা তাতে মানে কি হয় সিন্স মই নিজে লিখি আছো ন মই একদম নেসেসারি ইনফৰমেশন খিনিহে লিখা হয় বেলেগ মানে একো দীঘলীয়াকে লিখাই নহয় সো হেতু নোট মেকিংতো মোক হেল্প কৰিলে তাৰপিছত মই পেপাৰখন 1 আৱাৰ মানৰ ভিতৰতে ৰ্যাপ আপ কৰি পেলাই মই এটা পলিটিক্যাল সায়েন্স পঢ়ো তাৰপিছত পলিটিক্যাল সায়েন্সত হয় ফিলসফি পলিটিক্যাল থিওৰি নহলে পিছৰ ফালে মই ইন্ডিয়ান পলিটি পঢ়িছিলো
আৰু তাৰপিছত লাঞ্চ কৰি পেলাই শুই উঠি পেলাই মোৰ তেতিয়া মই ভিডিঅ' চাওঁ কিবা ইভিনিঙত মই ষ্টাডি IQ চাওঁ নহলে কিবা ৱেবছাইট চাওঁ PIB চাওঁ প্ৰেছ ইনফৰমেশ্যন ব্যুৰ তাৰে বহুত ভাল ইনফৰমেশ্যন আহে স্পেচিয়েলি ৰিলেটেড টু স্কিমছ এণ্ড পলিচিজ এইখিনি মই স্কিমছ এণ্ড পলিচিজখিনি জেনেৰেলি ইভিনিঙত চাওঁ আৰু তেতিয়া মানে গধূলিত ইমান চিৰিয়াছ হেভি টপিকবোৰ পঢ়া নহয় ধৰক মই এতিয়া ৰিজনিং চাব আছে সেইটো ৰাতিপুৱাই চাব লাগিব আৰু ইভিনিঙত এইখিনি চাওঁ তাৰপিছত চাহ খাই পেলাই ডিনাৰ কৰি পেলাই তেতিয়া ডিনাৰ কৰাৰ পিছত কাৰেণ্ট এফেয়াৰ্ছখিনি আকৌ এবাৰ ৰিভাইজ কৰোঁ আৰু তাৰপিছত শুই থাকোঁ মই 9:30 মানত শুয়ে যাওঁ এতিয়া আপোনালোকৰ বহুতৰ আজিকালি স্পেচিয়েলি ৰাতি পঢ়িলে বেছি হয় মানে আমাৰ নিশাচৰ হৈ গৈছে মানুহবোৰ এতিয়া ৰাতি পঢ়িলে বেছি মন থাকে আজিকালি লাইফষ্টাইলটো এনেকুৱা চেঞ্জেই হৈছে চ' দেয়াৰ ইজ নাথিং ৰং উইথ দেট চবৰে কাৰণে বেলেগ ফৰ্মুলাটো ৱৰ্ক কৰে এটা যেটো ওৱান সাইজ ফিটস অল টাইপটো নহয় না কি যোনটো মোৰ কাৰণে হয়তো আপোনালোকৰ হ'ব চ' প্লিজ মানে এতিয়া মই ৰাতিপুৱা পঢ়িছোঁ আপোনালোকে ৰাতিপুৱা পঢ়িবলৈ নাযাব ডু হোৱাট এভাৰ ফিটস ইউ মোৰ মেথড অফ প্ৰিপাৰেশ্যনটো আছিলে মোৰ মাইণ্ডত এইটো আছিলে কি মোৰ কিছুমান ষ্ট্ৰেংথছ আছে আৰু উইকনেছ আছে সেইটো এটা এনালিচিছ কৰিছিলোঁ মই আৰু মই ডিচাইড কৰিছিলোঁ কি মোৰ ষ্ট্ৰেংথছ অলৰেডি আছে হ'ল পলিটি হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ জিঅ'গ্ৰাফি এই চাৰিটা দে ৱৰ মাই ষ্ট্ৰেংথছ চ' মই সেইকেইটাকে এনহান্স কৰিলোঁ instead of focusing on my weaknesses like maths and science যোনবিলাক মই একদম লাষ্টত পঢ়িছিলোঁ আৰু অলমোষ্ট পঢ়াই নাছিলোঁ বুলি ক'ব পাৰা সেইখিনি টাইমত মানে মই তাতকে বেটাৰ ভাবিলোঁ কি মই ইণ্ডিয়ান পলিটি আৰু হিষ্ট্ৰীত ফ'কাছ কৰোঁ হিষ্ট্ৰী 3টা পাৰ্ট আছে এনচিয়েণ্ট মিডিভেল মডাৰ্ণ তাৰে মই এনচিয়েণ্ট আৰু মডাৰ্ণত বেছি ফ'কাছ কৰি পঢ়িছিলোঁ আৰু মডাৰ্ণৰ কাৰণে মই পঢ়িছিলোঁ বিপিন চন্দ্ৰ ইণ্ডিয়া ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেন্স আৰু স্পেক্ট্ৰামৰ কিতাপখন আৰু ইয়াতে এটা কথা কৈ থওঁ কি বিপিন চন্দ্ৰখন পঢ়িব যদিহে আপোনাৰ তাত বহুত সময় আছে মানে এইটো পৰীক্ষাৰ আগমুহূৰ্তত পঢ়া কিতাপ নহয় এখন কাৰণ তাতে বহুত ইনফৰমেশ্যন আছে যোনটো আপোনাৰ নলেজ বঢ়াব আৰু আপোনাৰ আনচাৰ ৰাইটিংটো স্কিলটো এনহান্স কৰিব কিন্তু প্ৰিলিমছৰ কাৰণে ইমান কাম নাহে সেইকাৰণে বহুত আগতে পঢ়িব এতিয়া আকৌ মেইনছ এক্সামৰ আগতো পঢ়িবলৈ প্ৰব্লেম হয় কাৰণ বিপিন চন্দ্ৰ বহুতৰ সাপোজ 1 মান্থ লাগি যায় তাহলে আপুনি মেইনছৰ কাৰণে টোটেল পাব 2 মাহ 3 মাহ তাৰ 1 মাহ যদি আপুনি বিপিন চন্দ্ৰ পঢ়ে বাকি 2 মান্থছ কি কৰিব সেইটো কাৰণে ধ্যান দি পেলাই মানে বিপিন চন্দ্ৰখন এনে আৰু পঢ়ি ভাল লাগে এখন কিতাপ হেনেকে কৰি পঢ়িব পাৰে that really helps in history modern history আৰু পলিটি কাৰণে মই পঢ়িছিলোঁ লক্ষ্মীকান্ত সেইখন কমন হয় তাতে সব আছে পলিটিৰ কথা আৰু লক্ষ্মীকান্ত আছে ডিডি বাসু আছে ডিডি বাসু কনস্টিটিউশনৰ ওপৰত যোনখন আছে সেইখনো ভাল হয় লক্ষ্মীকান্ত আৰু এখন আছে গভৰ্নেন্সৰ ওপৰত কিতাপ গভৰ্নেন্স ইন ইণ্ডিয়া নেকি সেইখনো ভাল হয় আৰু পলিটিকেল থিওৰি আৰু থটৰ কাৰণে গোটেই মোৰ প্লেটৰ দ্য ৰিপাব্লিকৰ অৰিজিনেল ভাৰ্চনটো পঢ়িছোঁ খালি গ্ৰীকত নহয় ইংলিছত আৰু দ্য আৰ্ট অফ ৱাৰ সেইবিলাক মই এনেই পঢ়িছোঁ পলিটিকেল থিওৰিত মানে মোৰ কি হয় আগৰ পৰা ইণ্টাৰেষ্ট এটা আছে সেইকাৰণে মোৰ সিমান প্ৰব্লেম হোৱা নাছিলে এতিয়া জন ষ্টুৱাৰ্ট মিলৰ কাৰণে আপুনি ইণ্টাৰনেটৰ পৰা লৈ ল'ব পাৰে ইনফৰমেশ্যন কিতাপ যদি আছে খুব ভালেই আৰু জিঅ'গ্ৰাফি আৰু এনভাইৰনমেণ্ট সেইটো কাৰণে জিঅ'গ্ৰাফিৰ কাৰণে মই খালি ক্লাছ 11 ফাণ্ডামেণ্টেলছ অফ ফিজিকেল জিঅ'গ্ৰাফি সেইখন বহুত ভালকে মোৰ পঢ়া আছিলে আৰু হিউমেন জিঅ'গ্ৰাফি মোৰ সিমান পঢ়া নাছিলে কিন্তু জিঅ'গ্ৰাফি মোৰ মানে এটা বেছ এটা আছিলে মোৰ জিঅ'গ্ৰাফি আগৰে পৰা আছিলে স্কুলতো মোৰ এডভান্স জিঅ'গ্ৰাফি আছিলে সেইকাৰণে সিমান পঢ়িব লগা নাই হোৱা ৰিভিজন এবাৰ কৰি গৈছোঁ সেয়াই হৈ গৈছে আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফিটো মই সিমান পঢ়া নাছিলোঁ ৱৰ্ল্ড জিঅ'গ্ৰাফি খালি প্ৰিলিমছৰ কাৰণে পঢ়িছোঁ আৰু এই কাৰেণ্ট এফেয়াৰ্ছ কেপচুলছ যে আছে সেইবিলাকৰ পৰা পঢ়ি গৈছোঁ আৰু মেইনছৰ কাৰণে ৱৰ্ল্ড জিঅ'গ্ৰাফি নালাগেও নেকি চিলেবাছখন এবাৰ ভালকে চাই ল'ব আৰ্ট এণ্ড কালচাৰৰ কাৰণে কিতাপ আছে বহুত মই আৰ্ট এণ্ড কালচাৰ অসমৰ আৰ্ট এণ্ড কালচাৰটোত ফ'কাছ কৰিছিলোঁ সেইকাৰণে আছাম ইয়ৰ বুকখনৰ পৰা পঢ়িছিলোঁ আৰু আৰিহান্তৰো এখন আছে ন' ইয়ৰ ষ্টেট আছাম বুলি এখন কিতাপ তাৰ পৰাও মানে আৰ্ট এণ্ড কালচাৰৰ কাৰণে ভাল হয় জিঅ'গ্ৰাফিও আছে খালি অকণমান চাই ল'ব যাতে প্ৰিণ্টিং মিষ্টেক নাথাকে আৰু ইকনমিক্সৰ মানে ষ্টেটিক পাৰ্টৰ কাৰণে মই সেনেকে পঢ়িব লগা হোৱা নাই কাৰণ GDP কাৰেণ্ট একাউণ্ট ডেফিচিট সেইবোৰ আগৰ পৰাই জানো টুইন বেলেঞ্চ শ্বীট সেইবোৰ আগৰ পৰা মোৰ জানাই আছিলে সেইকাৰণে মই মানে ইমান বেছিকে মই ইকনমিক্সৰ বেছ বনাবলৈ যোৱা নাছিলোঁ কাৰণ সময় বহুত কম আছিলে মোৰ তাতে আৰু মই ইকনমিক্সৰ কাৰেণ্ট এফেয়াৰ্ছখিনি কিন্তু আপডেটেড আছিলোঁ ডেইলি নিউজ পেপাৰ পঢ়োঁ তাতে ইকনমিক্স ছেকশ্যনত গৈ পেলাই দ্য হিন্দু আৰু আছাম ট্ৰিবিউন দুটাতে গৈ পেলাই ইকনমিক্সৰ কাৰেণ্ট এফেয়াৰ্ছখিনি মই চাইছিলোঁৱেই সাপোজ RBI নতুন গভৰ্ণৰ বা ডেপুটি গভৰ্ণৰ সেইবিলাকেই মানে আৰু ইকনমিক্সৰ বা নতুন এটা সাপোজ RBI এটা নতুন এটা পেনেল এটা কনষ্টিটিউট কৰিছে MSME খিনি চাবলৈ বা সেইবিলাকে পেনেলছবোৰে চাইছিলোঁ মষ্টলি আৰু এনেও যোনবিলাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যোনবিলাক পেনেলছবোৰ কনষ্টিটিউট কৰে সেইবিলাক অকণমান পঢ়িব লাগে সেইখিনি আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছতে আহি যাব
আকৌ ৰিজনিং আৰু ম্যাথৰ কাৰণে মই ইমান বেছি টাইম একেবাৰে ডিভোট কৰা নাছিলো মানে একদম লাষ্টৰ কাৰণে মই ধৰিছিলো ন সেইকাৰণে পঢ়া নাছিলো আৰু স্কিমছ এণ্ড পলিচিজ খিনি মই ভালকে চাইছিলো মনোৰমা ইয়াৰবুকৰ পৰা তাতে গোটেইখিনি আছে আকৌ ইণ্ডিয়া ইয়াৰবুক এখনো আহে এভৰি ইয়াৰ পাব্লিকেশ্যন আহে কিন্তু এখন হলে হৈ যাব আৰু মোষ্টলি আৰু ইনসাইটছ অন ইণ্ডিয়া ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আপডেট কৰি থাকে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে স্পেচিফিকেলি মই পঢ়িছিলো নিউজ পেপাৰ্ছ আৰু ষ্টাডি আইকিউ মানে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ তাহাঁতিও আপলোড কৰে সো মানে সেইটো হাইলি ৰেকমেণ্ড কৰিম ইফ ইউ ৱান্ট টু কিপ আপডেটেড কাৰণ আপুনি সাপোজ ডেইলি এদিনৰ কাৰেণ্ট এফেয়াৰ্ছ সেম ডে ফিনিশ কৰিলে আপোনাৰ প্ৰব্লেমবোৰ কমি যাব কাৰণ লাষ্টত বহুতখিনি পঢ়িব লগা হৈ যায় এনচিয়েণ্ট আৰু মিডিয়েবল হিষ্ট্ৰীৰ কাৰণে এনচিইআৰটি টেক্সট বুকছ বেষ্ট অপশ্যন হয় তাতে মই 11-12 এনচিইআৰটি একদম থাৰলি পঢ়া আছিলে মই একচুৱেলি মোৰ কাজিনছকো পঢ়াই আছিলো 11-12 হিষ্ট্ৰী সো ইমান প্ৰব্লেম হোৱা নাছিলে সেইটো মোৰ আপডেটেড হৈ আছিলে আৰু জিঅগ্ৰাফি এনভাইৰনমেন্ট মই আই ট্ৰিটেড ইট এজ ওৱান সাবজেক্ট আৰু জিঅগ্ৰাফি ফিজিকেল জিঅগ্ৰাফিৰ বাহিৰে মই এনভাইৰনমেন্টৰ শংকৰ আইএছৰ এখন কিতাপ আছে আৰু জিঅগ্ৰাফি এনভাইৰনমেন্টৰ মানে মোৰ অলৰেডি অকমান বেকগ্ৰাউণ্ড আছিলে ক্লাইমেট জাষ্টিছ এনভাইৰনমেন্টেল জাষ্টিছ সেইবিলাক মানে আমাৰ মাষ্টাৰ্ছত লাগিছিলে সেইকাৰণে সেইটো মই আপডেটেড আছিলো আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল কি সিকিউৰিটি চেলেঞ্জেছ ইন আছাম এণ্ড দ্য নৰ্থ ইষ্ট সেইটো টপিক মানে মোৰ মাষ্টাৰ্ছত এক্সটেন্সিভলি কভাৰ আছিলে সেইটো কাৰণে মোৰ ইমান প্ৰব্লেম হোৱা নাছিলে কিন্তু মেইন এক্সামছত সুধিছে তাৰ পৰা অলদো সেইটো মানে সিলেবাছত স্পেচিফিকেলি ষ্টেট কৰা নাই সিকিউৰিটি চেলেঞ্জেছ বুলি কিন্তু সেইখিনি মানে পঢ়ি থোৱা আৰু জানি থোৱা বহুত বেছি ইম্পৰ্টেণ্ট হয় বহুতে ভাবে কি ইউপিএসসি কাৰণে প্ৰিপেয়াৰ কৰিলে অটোমেটিক্যালি এপিএসসি ক্লিয়াৰ হৈ যাব কথাটো কমপ্লিটলি মিছা নহয় কিন্তু একেবাৰে সঁচাও নহয় কাৰণ এপিএসসিত মানে আসাম ৰিলেটেড বহুত সোধে অসমৰ জিঅগ্ৰাফি অসমৰ হিষ্ট্ৰী অসমৰ কালচাৰৰ কোৱেশ্চনছ বহুত সোধে নামঘৰৰ কথা সুধি দিব পাৰে আমাৰ সুধিছিলে মণিকুট কি হয় সেইবোৰ মানে আসাম ৰিলেটেড হয় সেইকাৰণে মানে সাপোজ কোনোবাই ইউপিএসসি কাৰণে প্ৰিপেয়াৰ কৰি আছে সেইটো কাৰণে ডাজ নট মিন কি অটোমেটিক্যালি এপিএসসি ক্লিয়াৰ হৈ যায় এপিএসসি কাৰণে যোনটো পঢ়াৰ ষ্টাইল আছে সেইটো ইউপিএসসিতছে বহুত ডিফাৰেণ্ট হয় আজিকালি মই দেখিছো এটা ট্ৰেন্ড কি এপিএসসি আজিকালি কোৱেশ্চনছবোৰ ইউপিএসসি প্যাটাৰ্নত সুধিবলৈ চেষ্টা কৰি আছে কিন্তু আমাৰ এপিএসসিত সোধে কি ইনফৰমেশ্যন বেছড কোৱেশ্চনছ সোধে আৰু ইউপিএসসিত কনসেপ্ট বেছড আৰু ইয়াতে মানে আপোনালোকৰ ইনফৰমেশ্যন খিনি বহুত এক্সটেন্সিভ ইনফৰমেশ্যন সুধি দিব পাৰে কিন্তু দে আৰ মোষ্টলি ইনফৰমেশ্যন বেছড আৰু কনসেপ্টৰ ইমান ইম্পৰ্টেন্স নাহে মেইন এক্সামছত অকণ কনসেপ্টৰ ইম্পৰ্টেন্সটো আহি যায় আৰু ইণ্টাৰভিউ কাৰণে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছো চাবই লাগিব আৰু কাৰেণ্ট এফেয়াৰ্ছৰ লগত আপোনাৰ ইণ্টাৰভিউ জিটি কুৱেশ্যন সুধিব পাৰে একচুৱেলি আপোনাৰ ৰিলেটেড আপোনাৰ ধৰ্ম আপোনাৰ কমিউনিটি ৰিলেটেড এনিথিং কেন বি আস্কড আপোনাৰ হবিজৰ কথা সুধি দিব পাৰে আৰু ইণ্টাৰভিউত বেচিকলি আপোনালোকক কি কৰিব প্ৰেছাৰ টেষ্ট এটা দিয়ে মানে বহুত এটা হাই প্ৰেছাৰ এটা এনভাইৰনমেণ্টত দি দিয়ে তেওঁলোকে চাই কি আপোনালোকে এটা ষ্ট্ৰেছফুল এনভাইৰনমেণ্টত কেনেকে বিহেভ কৰে বা খং উঠিলে কেনেকে বিহেভ কৰে এতিয়া আসাম হিষ্ট্ৰীৰ কাৰণে সেবা বোৰ্ডৰ ক্লাছ 9 আৰু 10ৰ টেক্সট বুক বিলাক ইনাফ হয় আৰু বেছি পঢ়িবলৈ ইমান নালাগে আৰু আসাম মডাৰ্ণ হিষ্ট্ৰী মানে আফটাৰ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু সেইখিনিৰ কাৰণে এখন বেলেগ কিতাপ আছে সেইবিলাকো চাব পাৰে অনলাইনো মেটেৰিয়েল পাই যাব পাৰে আৰু আসামৰ হিষ্ট্ৰীৰ কাৰণে আপোনালোকক জিএছৰ পেপাৰ যোনখিনি সোধে হিষ্ট্ৰী সেইখিনি আপোনাৰ প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ চালে সেইখিনি হৈ যাব সেইখিনি পুৰা কভাৰ হৈ যাব আৰু কেৰিয়াৰ অপৰচুনিটিজ এপিএসসিৰ তলতে বহুত চাকৰি আছে এপিএসসি বহুত ডিপাৰ্টমেণ্টেল এক্সামছো কণ্ডাক্ট কৰে ইৰিগেশ্যন ইণ্ডাষ্ট্ৰিজ বহুত আছে ৰিচেণ্টলি এপিএসসি ফাইনেন্সিয়েল চাৰ্ভিচেছৰ এক্সামৰ কাৰণেও নটিফিকেশ্যন ওলাইছিলে পৰীক্ষা হ'বই আজিকালি এইকেইটাও চাব পাৰে এপিএসসি আণ্ডাৰ যোনখিনি এক্সামছ আছে আৰু যদি আপোনালোকে ইঞ্জিনিয়াৰ্ছ হয় ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰা হয় তেতিয়াহ'লে আৰু বেলেগ ডিপাৰ্টমেণ্টেল এক্সামো আছে মই সেইখিনিয়ে মানে গভৰ্ণমেণ্ট ছেক্টৰত সেইখিনিয়ে চাকৰি আছে আমাৰ অসমৰ চৰকাৰৰ তলত কিন্তু এপিএসসি ৱেবছাইটটো প্লিজ চাব এপিএসসি ৱেবছাইটত ইউজুৱেলি চব দিয়া থাকে নটিফিকেশ্যনবোৰ ওলাই থাকে তাতে ওলাই যায় আৰু মোৰ কাৰণে মোৰ বেলেগ প্লেন নাছিলে মোৰ এটাই প্লেন আছিলে কি মই এপিএসসি এক্সামটো ক্লিয়াৰ কৰিব লাগে আৰু প্লান বি মোৰ ক্ষেত্ৰত একেবাৰে নাছিলে কিন্তু প্লান বি থাকাটো ভাল বহুত মানুহৰ প্লান বি থাকে ইউজুৱেলি আৰু এটা ফল বেক অপশ্যন এটা আৰু ইটস নট নেচেচাৰি টু হ্যাভ ইট কিন্তু আই উড ষ্ট্ৰংলি এডভাইজ কি প্লান বি এটা থাকক কাৰণ উই অল নিড আ সেফটি নেট আৰু মোৰ কেছত আছিলে কি একেবাৰে নাছিলে মোৰ এটাই ফ'কাছ আছিলে এটাই গ'ল আছিলে যোনটো এপিএসসি এক্সাম ক্লিয়াৰ কৰিব আছিলে আৰু সেইটো এতিয়া হৈ গ'ল লাষ্টলি মই কেণ্ডিডেটসকলক এয়া ক'ব কৈছো কি আপোনালোকে ভয় নাখাব কি এই পলিটিকেল সায়েন্স বা এডুকেশ্যন বা হিষ্ট্ৰীত বেকগ্ৰাউণ্ড নাই
সেইকাৰণে মই পৰীক্ষা নিদিও সেই বুলি একেবাৰে ভয় খাবলৈ দৰকাৰ নাই কাৰণ আপোনাৰ আজি যদি ষ্টাৰ্ট কৰে তাহলে আজি প্ৰিপাৰেচনটো হ'ব কাইলৈৰ ব্যাকগ্ৰাউণ্ড আৰু ব্যাকগ্ৰাউণ্ডটো আপোনালোকে এনেকৈ বিল্ড কৰিব পাৰে ওভাৰ টাইম আৰু এদিনত কোনেও ইমান ভাল প্ৰিপাৰেচন নহয় মোৰো কিছুমান মান্থছ লাগিছে আৰু প্ৰিপাৰেচনৰ টাইমত মই কিছুমান বস্তু এভয়েড কৰিছিলো আৰু হেতু হল কি মই সোশ্যাল মিডিয়াও একদম ডিএক্টিভ ৰাখিছিলো একদম কমপ্লিটলি মোৰ ফেসবুক ইনষ্টাগ্ৰাম সব ডিএক্টিভেট আছিল কাৰণ মই একদম পঢ়াত কনসেন্ট্ৰেট কৰিব খুজিছিলো আৰু সোশ্যাল মিডিয়াত মানে কি হয় বহুত ডিস্ট্ৰাকশনছ থাকে মই টিভিও এভয়েড কৰিছিলো ইনফ্যাক্ট মই নতুন সিৰিজবোৰ নাচালোৱে নেটফ্লিক্স মই নাচালোৱে কাৰণ মোৰ পৰীক্ষা আছিল আৰু মোৰ ফোকাসটো আছিল মোৰ এক্সামছৰ ওপৰত আৰু সবৰে এটো নহয় কিছুমানে বহুত ভালকে ব্যালেন্স কৰিব পাৰে সোশ্যাল মিডিয়া কৰিব পাৰে পঢ়াশুনা কৰিব পাৰে আৰু যদি আপোনালোকে হেতু কৰিব পাৰে তো বহুত ভালেই কিন্তু মই খালি কৈছো মই কি কৰিছিলো আৰু মই ফ্ৰেণ্ডছৰ লগত লগছক কৰাও একেবাৰে মেইনছৰ সময়তে মোৰ ফ্ৰেণ্ডছে মোক দেখা পোৱা নাছিল এতিয়া বহুত দিনৰ মূৰত বহুতে দেখা পাইছে আৰু আপোনালোকো মই কম কি একদম ফোকাসটো বহুত ইম্পৰ্টেন্ট ডিটাৰমিনেশন বহুত ইম্পৰ্টেন্ট আৰু কনসিস্টেন্সি ইম্পৰ্টেন্ট ইয়াতে মানে আজি যদি পঢ়িছে তাহলে 1 week ৰেষ্ট লব হেবোৰ নহয় এভৰি ডে আপুনি ফাৰ্ষ্টত ষ্টাৰ্ট কৰিব 4 hours per day just 4 hours দি ষ্টাৰ্ট কৰিব ৰাতিপুৱা 2 ঘণ্টা গধূলি 2 ঘণ্টাকে পঢ়িব তে ডেইলি আপুনি 1 weekৰ কাৰণে পঢ়িব চাবচোন 4 hours per day to যদি হেতু হৈ যায় না তে লাহে লাহে বঢ়াই গৈ দিব সময়খিনি আৰু ইন্টেনসিভ ষ্টাডি কৰিব লাগিব মেইনছৰ কাৰণে আৰু প্ৰিলিমছৰ কাৰণে এক্সটেন্সিভলি বহুতটা টপিকস কভাৰ কৰিব লাগিব আৰু হেতু মাইন্ডত ৰাখিব লাগিব কি যোনখিনি প্ৰিলিমছত পঢ়িছে সেইখিনি যদি মেইনছত লিখিব পাৰে আনসাৰ ৰাইটিং